এটা বস্তু চাওক এই যিটো বিল্ডিং আছে এই বিল্ডিংটো ধৰক কমচে কম 50 তালামান আছে নেকি এই 50 নহয় 70-80 মান আছে আৰু বিল্ডিং কেইটাত এখনে পোষ্টাৰ মাৰিছে বে এই চাগে ফুটবল ৱৰ্ল্ড কাপ আজি চাব যাম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এটা স্পন্সৰ বাদুইজাৰ বিয়াৰেও কৰিছে কিন্তু ষ্টেডিয়ামৰ ভিতৰত এলকহল এলাউ নাই তো জিৰ' এলকহলৰ কিবা এটা পায়ে বাদুইজাৰ বিয়াৰ সেইটো খাই ষ্টেডিয়ামৰ ভিতৰত ৱৰ্ল্ড কাপখন কাটাৰ হ'ব বুলি যেতিয়ালৈকে ঘোষণা কৰা নাছিল তেতিয়ালৈকে অকল এখন আছিলে এতিয়া অকল এছিয়ান গেমে সিহঁতি খেলাইছিলে ক'ব গ'লে মানে এইখন সকলোতকৈ পুৰণি আৰু প্ৰথম ষ্টেডিয়াম তাৰপিছত বাকীবোৰ চব বনালে নেক্সট খেলা এখন বেলেগ অদ্ভুত ষ্টেডিয়ামৰ পৰা চাম জন্মৰ দিনাৰ পৰা এটা আশা আছিল যে ফুটবল ৱৰ্ল্ড কাপ একদিন চাব পাম আৰু আজি জাষ্ট আধা ঘণ্টা পিছৰ পৰা আৰু প্ৰায় 2 ঘণ্টা পিছত সেই সপোনটো পুৰা হ'ব বাজিল 8:17 10টাত খেলা আৰম্ভ আৰু ইণ্ডিয়াত বাজিল 10:47 তো এনেকে ওপৰত উঠি পিনে এনেকৈ গেট চলো এইটো কাৰ কি বনাইছে এইটো কি তাৰমানে এইটো কি আছিলে টৰ্চ টাৱাৰ বুলি কয় টৰ্চ টাৱাৰ টৰ্চ টাৱাৰ আমাৰ যেনেকে গেম হলে লাইট এটা জ্বলে নহয় মানে চাকি এখন জ্বলি থাকে যে গেম সিহঁতৰ চাকি এইটো এইটো তাত জ্বলি আছিলে সিহঁতৰ চাকি এইটো ষ্টাৰ্টিং আৰম্ভণি চাকি হে বিল্ডিং এটাই এই হৈছে খালিফা ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম সম্পূৰ্ণ এচি হয় এই ষ্টেডিয়ামখন চব পুৰা একদম ঠাণ্ডা লাগি গৈছে ভিতৰত আহি পিনে আৰু এইবিলাক যে মানুহ এনেকৈ বহি আছে বৰ্তমান মানে পিছতে বহি থাকিব বিস্ময় হৈ পিনে চাব মানুহখিনি অডিয়েঞ্চক নজৰ দিবৰ কাৰণে আৰু ইনষ্টাগ্ৰামত যে এটা ফটো পাইছিলে এই লগতে উঠিছিলোঁ জাপানিজ আৰু 1.5 ঘণ্টা বাকী আছে চিনেমা নহয় খেলালৈকে আৰু কোনো থাৰ্ড পাৰ্টি জাৰ্নেলিষ্ট কোনো পৰ্টেল চেনেল নিউজ চেনেল ইয়াত এণ্ট্ৰি হ'ব নোৱাৰে ফিফাৰে চব অফিচিয়েল এই চব ফিফাৰে সেই কৰি আছে এখেতসকলৰ পৰা বেলেগে লৈ আছে আৰু মোৰ এই ভিডিঅ'টো চাই পিনে মিণ্টুদাৰ চেনেলৰ ভিডিঅ'টো চাব মজা ভিডিঅ' বনাইছে এটা ডেছক্ৰিপশ্যনত লিংকটো আছে আৰু ভিডিঅ' ভালে বনাইছে কেনেকুৱা হৈছে নাজানো এই মজা হৈছে আৰু এই খেলাখন চাব পাৰিছোঁ মিণ্টুদাৰ কাৰণেই মানে মিণ্টুদাৰ লগৰজন নাহিল তাত সেইটো টিকটত মই আহি গ'লোঁ থেংক ইউ এতিয়া যিহেতু মৰুভূমিত দেশ এইখন পানী দিব লাগিব পানী মাৰি আছে টেকন'লজি চাওক না ষ্টেডিয়ামৰ ভিতৰৰ পৰা কিবা পানী ওলাই আহিছে কিবা সিহঁৰে আৰু সেইটো সোমাইও যাব ৱাও আৰু আধা ঘণ্টা বাকী আছে খেলাৰ কাৰণে টিমবিলাক আহিল মানে সেই আৰু প্ৰেক্টিচ চলি আছে আৰু প্ৰতিখন খেলা আৰম্ভ হোৱাৰ আগত এই মস্ত ডাঙৰ ফিফা ৱৰ্ল্ড কাপৰ সেই চিম্বলটো ষ্টেডিয়ামৰ পুৰা মাজত লৈ আহে আৰু নেশ্যনেল সঁচা খচ ভৰা হোৱা ষ্টেডিয়াম বুলি যাক কোৱা হয় পুৰা মানুহ ফুল সকলোৱে লাইট জ্বলাই দিলে প্ৰতিখন খেলাৰ আৰম্ভণিতে এনেকুৱা এটা শ্ব' দেখুওৱা হয় এই ফিলিংটো আপুনি মোবাইলত অনুভৱ কৰিব নোৱাৰিব প্ৰায় 50,000 মানুহে মোবাইল ফ্লেছ জ্বলাইছে এটা মিউজিক চলাই পিনে বোমা মাৰি আছে ভাবি চাওক কেনেকুৱা এটা মাহল ইয়াত আৰু এনেকৈ খেলা আৰম্ভ হৈ গ'ল ময়ো ষ্টপ ৱাটচ লগাই দিলোঁ খেলা ষ্টাৰ্ট 45 মিনিটলৈকে মানে হাফ টাইমলৈকে আৰু তাৰপিছত আৰু অলপ ৰেষ্ট দিয়কতে মই অলপ খেলাখন চাওঁ আপোনালোকৰ হয়তো টিভিত চাইছেই চাগে দে ইয়াৰ তো এনেতো খেলা চাইয়ে আছে খেলা কি দেখাম অলপ এই মানুহকেইটাক গেলি মোৰ দুখ লাগিছে এইকেইটা মানুহ চোৱাকৈ ৰাখিছে হাজাৰ গ'ল হওক কিবা হওক মূৰ ঘূৰাব নোৱাৰে দেখিছে আৰু সেইফালে খেলা চলি আছে বল লাৰিবই দিয়া নাই জাপানক কেইমিনিটমান স্পেইনে ফাৰ্ষ্ট অনুভৱ কওঁ টিভিত চোৱাৰ দৰে সেই মজাটো নাই সেইটো বেলেগ মজা বাইচাইকেল কিক মাৰ অলপ বলৰ কাৰণে মানে মই কৈ আছিলোঁ ষ্টেডিয়ামত এই মজাটো বেলেগ আৰু টিভিত চোৱাৰ মজাটো বেলেগ খেলখন বুজি নাপাবলৈ টিভিত ভাল কিন্তু ষ্টেডিয়ামত এই মজাটো টিভি দিব নোৱাৰে ষ্টেডিয়ামখনৰ সকলোফালে এচি লগোৱা আছে এইবিলাক চব এচি বস্তু নতুনকৈ বনাইছে তাৰমানে ঠাণ্ডা হাৱাটো বাহিৰত ওলাই যাব নোৱাৰে কিবা দিছি আৰু ওপৰৰ পৰা তলত যাব নোৱাৰে কিবা এনেকুৱা ব্লগত আহি যাব ব্লগত আৰু এনেকৈ বহি আছিলোঁ হঠাৎ গ'ল প্ৰথম গ'লটো 11 মিনিটত ঘূৰি যে আৰু ঘূৰি আহিয়ে সেইটো চেষ্টা কৰি আছে ইমান সহজ নহয় এইটো আৰম্ভণি কৰা গ'ল দিলে সেই গ'লটো চেক কৰি আছে অফচাইড হৈছে না সকলোৰে বুকৰ ধপধপনি প্লেয়াৰবিলাকে খেলা নাই ৰখি আছে সেইফালে গ'ল চেক হৈ আছে
মোৰ পিছত জাপানৰ সাপোৰ্টাৰ এইখন লাগে বোলে জাপান তো এইটো গ্ৰুপৰ ইট জাপান ফাৰ্ষ্ট প্ৰথমত আহি গ'ল একদম ওয়াও এছিয়ান দেশ এছিয়ান টিম না ভাল লাগে এছিয়া হেটো ইমোশনটো অবভিয়াসলি আছে আৰু আমাৰ ষ্টেডিয়ামখনত কিমান মানুহ আছে লিখি দিছে ৪৬,৮৫১ জন মানুহ আছে মানে অফিচিয়েলি তাৰ বাহিৰে থাকিব পাৰে আৰু যি ল'ব ইচ্ছা কৰিছে ৪৫,০০০ মানুহ চাৰিওফালে ও মাই গড আৰু এটা বস্তু চাওক ইমান ৪৫,০০০ মানুহ ষ্টেডিয়ামৰ বাহিৰৰ পৰা ওলাইছে কিন্তু এটা গেপ মেইনটেইন কৰি চলাইছে চলিছে মানে গৈ আছে ইয়াত মানে ইমান হেঁচা ঠেলি টাইপ নাই আমাৰ তাত অলপ হেঁচা ঠেলি টাইপ হয় না এনেকুৱা মানুহ ওলালে ইয়াত মানে মানুহখিনি পুৰা গেপ মেইনটেইন কৰি ধুনীয়াকৈ চলিছে আৰু এজনী ছোৱালী পালোঁ ৰ'ব ইয়াত অসমীয়া কাটাৰ এয়াৰৱেজৰ সেই কি বুলি কয় এয়াৰৱেজ আজি ফাৰ্ষ্ট টাইম আহিছোঁ মই দোহাত থাকিয়ে ভাবক আজি ফাৰ্ষ্ট টাইম আহিছোঁ কাইলৈ আহিব নাই কাইলৈ মই যাম পৰ্তুগালৰ চাবলৈ কাইলৈ আছে আমাৰ এখন সেই আছে ছুইজাৰলেণ্ড দোহাত আহি কেনেকুৱা লাগিছে মজা লাগিছে অসমলৈ মনত পৰিছে নেকি নাই মই অসমতে থাকিব নাই সেইকাৰণে পৰা নাই আমাৰ বহুত মনত পৰে কিমান দিন হ'ল ইয়াত থকা মোৰ 4-5 মাহমান হ'ল যাম এতিয়া মই একেবাৰে জানুৱাৰী যাম ঠিক আছে